এভৰিৱান নমস্কাৰ পুনৰ এটি লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এতিয়া হোষ্টেলৰ কি খাম পাৰ্টি খাম। আজি ঠাণ্ডাৰ বতৰ সেইটো কাৰণে চবে ক'লে কি শুকান ৰুটি আৰু মাংস। ইপিনে মোৰ দাঁত বিষ খাব পাৰোঁ নে নহয় হ'লেও খাম দাঁত বিষ এতিয়া। কিন্তু প্ৰথমে আমি এতিয়া সৃষ্টি হস্পিটেলত সোমাই যাম। প্ৰিয়ংকা ভাগৰ পেচেণ্ট আছে ন, পেচেণ্ট আছে, সোমাই যাম। চাহ আৰু ৰুটি লৈ লৈছে বনাই কিনে। তাৰপিছত কৰিশ্মাহঁতি আহিব লাহেকৈ, আমি তাত সোমাই লওঁ। এতিয়া গৈ লওঁ তেতিয়াহ'লে হস্পিটেলত। বহুত দিনৰ মূৰত সোমাইছে দেই সৃষ্টি হস্পিটেল, বহুত দিন মানে বছৰে আৰু গৈ আছোঁ। কোনফালে আছে এয়া এজনী ইমান দিনৰ পৰা খাম খাম কৈ আছিলে, খাইছে আৰু আজি খা আপুনি নাখায়। মই এডোখৰ আছে দাঁত বিষ যে বেছিকৈ খাব নোৱাৰোঁ। মই আকৌ ৰাতি ৰুটি মাংস খাব আছে। মই লগ হৈ গ'লোগৈ, চবে পূৰা বজাৰ কৰাত লাগি গৈছেগৈ। গোটেইখন ফেচিয়েল কৰিবলৈ লাগি গৈছে। এয়া ৰাণী লগাই মেলি আজৰি, এজনী প্ৰিয়ংকা, এজনী পূজা, গোটেই লগাইছে। ৰুটি বনাব চাই সিহঁতি এইবিলাক কৰি আছে, ফেচিয়েল লগাই আছে। এইবিলাক তেতিয়া খাব নাপালোঁ। আছে দীপান বা, এয়া আমাৰ লাগি গৈছেগৈ কামত। সেয়া এতিয়া আটা মঠিব, অচনা বাই পানী গৰম কৰিছে, কৰিশ্মাই কাটি আছে আলু। এয়া এখেতেও লগাই ধৰিছে। এয়া চব ৰেডি 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 ৰেডি। এতিয়া আৰু বনাব লাগে আৰু। ৰুটি বেলা পৰ্ব আৰম্ভ হৈ গৈছেগৈ, লাহেকৈ বেলিছোগৈ আৰু। এয়া অৰ্চনা বাই বনাই আছে মাংসখিনি ফ্ৰাই কৰা হ'ল, আলুখিনি ফ্ৰাই কৰিছে। এতিয়া এই আমাৰ মাংস কমতি হ'বগৈ নহয়, হ'লেও ৰুটি আৰু মাংস খামেই। লং তেল লগাই লগাই ৰুটি আৰু মাংস খাম। আৰম্ভ কৰি দিছে আৰু লাহেকৈ বনাইছে বৰষা ৰাণী বিষয়াই ন। বৰষা পুৰি এইখিনি চব ভাগ কৰিছে। প্ৰিয়ংকাই ভাগ কৰি আছে আৰু অৰ্চনা বাও ভাগ কৰি আছে। দুইজনী মিলি কিনে খাব লৈছোঁ আমি। প্ৰিয়ংকা খাইছে শুকান ৰুটি আৰু আমি খাইছোঁ আৰু সেই পেনে খাই আছে বৰষা আৰু মিম্পি। কৰিশ্মা খাই আছে। খাইছ কেনেকুৱা হৈছে? টেষ্টি নে? লক্ষী লোকে শুকান ৰুটি কোৱাজনী এনেও দেখিবলৈ শুকানী আৰু শুকান ৰুটি খাই দিছে। ৰুটি মাংস খাই এতিয়া আকৌ ভাত খাম। ঐ মল্লিকা, তই যে খাই কেনেকুৱা লাগিছে নকলি যে, আহিয়ে যে বিচনাত যে সোমাই ললি হে। খাই কেনেকুৱা লাগিলে? মোক খাই বহুত ভাল লাগিলে একদম। মই ভাতো খালোঁ, ৰুটিও খালোঁ, লগতে আকৌ ৰুটি এই দুখন থৈও দিছোঁ। তোমাৰ মুখখন দেখি পোৱা নাই, ৰ'বা। মই এইফালৰ পৰা চাই দিওঁ। পিনে কোৱা। ৰুটিখিনি খাই মই এনেই বহুত সন্তুষ্ট হ'লোঁ, ভাবিছোঁ আৰু আগলৈ খাবলৈ পাম বুলি। হয় নেকি? মোৰ বহুত কষ্ট। বহুত কষ্ট। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই।